Dear student, welcome to my YouTube channel. স্বাধীনতা দিৱসৰ বিষয়ে এটা আকৰ্ষণীয় ৰচনা লৈ আহিছোঁ। তোমালোকৰ স্কুল, কলেজ নাইবা কোনো প্ৰগ্ৰামত যদি স্বাধীনতা দিৱসৰ বিষয়ে ৰচনা লিখিব দিয়ে, তেতিয়াহ'লে তোমালোকে এই ৰচনাটো লিখি দিব পাৰিবা আৰু তোমালোকে এই ৰচনাটো লিখি জমা দিলে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হ'বা আৰু 100% গ্যাৰাণ্টি তোমালোকে প্ৰথম পুৰস্কাৰ পাবা। ৰচনাৰ কেইবাটাও ভাগ থাকে, যেনেকৈ প্ৰথমতে আৰম্ভণি লিখিব লাগে, সেইদৰে এই ৰচনাত প্ৰথমতে তোমালোকে আৰম্ভণি পাবা। ইয়াতে লিখা আছে 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতৰ সোণালী ইতিহাসত উদয়মান দিন। এইটো সেই দিন যেতিয়া ভাৰতে 200 বছৰৰ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল। এইটো এটা কঠিন আৰু দীঘলীয়া অহিংসা সংগ্ৰাম আছিল, য'ত বহুতো স্বাধীনতা সংগ্ৰামী আৰু মহাপুৰুষে আমাৰ প্ৰিয় মাতৃভূমিৰ বাবে নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। স্বাধীনতা দিৱস আমাৰ দেশৰ জন্মদিনৰ দৰে। আমি প্ৰতি বছৰে 15 আগষ্ট আমাৰ স্বাধীনতা দিৱস হিচাপে উদযাপন কৰোঁ। ইয়াক সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় বন্ধ হিচাপে উদযাপন কৰা হয়। ইয়াক আমাৰ দেশৰ ইতিহাসত ৰঙা আখৰৰ দিন বুলিও কোৱা হয়। তাৰপিছত তোমালোকে লিখিবা স্বাধীনতা দিৱসৰ ইতিহাস। ব্ৰিটিছসকলে প্ৰায় 200 বছৰ ধৰি ভাৰতত স্বাধীন কৰি আহিছে। ব্ৰিটিছ শাসনৰ অধীনত মানুহৰ জীৱন দুখজনক আছিল। ভাৰতীয়সকলক দাস হিচাপে গণ্য কৰা হৈছিল আৰু তেওঁলোকক একো কোৱাৰ কোনো অধিকাৰ নাছিল। ভাৰতীয় শাসকসকল ব্ৰিটিছ বিষয়াসকলৰ হাতত কেৱল পুতলা আছিল। ব্ৰিটিছ শিবিৰত ভাৰতীয় সৈনিকসকলক অমানৱীয় ব্যৱহাৰ কৰা হৈছিল আৰু কৃষকসকলে শস্য খেতি কৰিব নোৱাৰাৰ বাবে অনাহাৰত মৃত্যুমুখত পৰিছিল আৰু গধুৰ ভূমিকৰ পৰিশোধ কৰিবলগীয়া হৈছিল। আমাৰ স্বাধীনতা সংগ্ৰামীসকলে ভাৰতৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল, যেনেকৈ মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, জগত সিং, চৰ্দাৰ বল্লভভাই পেটেল, জৱাহৰলাল নেহৰু, ৰাণী লক্ষ্মীবাই, এনেদৰে বিখ্যাত নেতাসকলে ব্ৰিটিছসকলৰ বিৰুদ্ধে নিৰ্ভয়ে যুঁজ দিছিল। তেওঁলোকৰ বহুতে ভাৰতক ব্ৰিটিছ শাসনৰ পৰা মুক্তি কৰিবলৈ নিজৰ জীৱনটো উৎসৰ্গা কৰিছিল। তেওঁলোকৰ অৱদান আৰু প্ৰচেষ্টা ভাৰতৰ স্বাধীনতা ইতিহাসত স্মৰণীয়। তাৰপিছত তোমালোকে লিখিবা আমি স্বাধীনতা দিৱস কিয় উদযাপন কৰোঁ। বহু বছৰৰ সংগ্ৰামৰ পিছত ভাৰতে স্বাধীনতা অৰ্জন কৰিছিল। ভাৰতে ব্ৰিটিছৰ পৰা সম্পূৰ্ণ স্বাধীনতা লাভ কৰিছিল আৰু 1947 চনৰ 15 আগষ্টত সম্পূৰ্ণ স্বায়ত্ত শাসন লাভ কৰিছিল। সেইকাৰণে ভাৰত আৰু বিদেশত বসবাস কৰা প্ৰতিজন ভাৰতীয় নাগৰিকৰ হৃদয়ত এই দিনটোৰ যথেষ্ট গুৰুত্ব আছে। ভাৰতে 2023 চনৰ 15 আগষ্টত 76তম ভাৰতৰ স্বাধীনতা সম্পূৰ্ণ কৰিছে। এই দিনটোৱে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ সংগ্ৰাম আৰু স্বাধীনতা প্ৰাপ্তিৰ ক্ষেত্ৰত তেওঁলোকৰ দ্বাৰা বলিদান দিয়া জীৱনৰ কথাও সোঁৱৰাই দিয়ে। আমাৰ নায়কসকলে যি বেদনাৰ মাজেৰে পাৰ হৈ গৈছে, সেইটো আমাক সোঁৱৰাই দিছে যে আমি উপভোগ কৰা স্বাধীনতা লাখ লাখ মানুহৰ তেজ বলিদান দি অৰ্জন কৰা হৈছে। ই ভাৰতৰ প্ৰতিজন নাগৰিকসকলৰ ভিতৰত দেশপ্ৰেমৰ অনুভূতিও জাগ্ৰত কৰে। ই বৰ্তমান প্ৰজন্মক সেই সময়ৰ জনসাধাৰণৰ সংগ্ৰামক নিবিড়ভাৱে বুজায় আৰু তেওঁলোকক ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলৰ সৈতে পৰিচিত কৰে। তাৰপিছত তোমালোকে লিখিবা স্বাধীনতা দিৱসৰ তাৎপৰ্য। ইয়াতে তোমালোকে লিখিবা স্বাধীনতা দিৱসে মানুহৰ মাজত দেশপ্ৰেমৰ অনুভূতি সৃষ্টি কৰে। ই জনসাধাৰণক একত্ৰিত কৰে আৰু তেওঁলোকক অনুভৱ কৰায় যে আমি বহুতো বিভিন্ন ভাষা, ধৰ্ম আৰু সাংস্কৃতিক মূল্যবোধৰ সৈতে এখন ৰাষ্ট্ৰ। বৈচিত্ৰ্যৰ মাজত একতা হৈছে ভাৰতৰ মুখ্য সাৰাংশ আৰু শক্তি। আমি বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশৰ অংশ হ'বলৈ পাই গৌৰৱান্বিত অনুভৱ কৰোঁ।
য'ত ক্ষমতা সাধাৰণ মানুহৰ হাতত আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ৰচনাৰ একেবাৰে শেষত তোমালোকে সামৰণি লিখিবা। সামৰণিত তোমালোকে লিখিব পাৰিবা যে প্ৰতিজন ভাৰতীয় ব্যক্তিয়ে 15 আগষ্ট দিনটো স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিব লাগে আৰু আমাৰ মহাপুৰুষসকলে আৰু যিসকল নেতাই নিজৰ জীৱন বলিদান দি এই দেশখন স্বাধীন কৰিছে সেইসকলক স্মৰণ কৰিব লাগে। এনেদৰে তোমালোকে সামৰণি লিখিব পাৰিবা আৰু এনেদৰে তোমালোকে যদি এই ৰচনাটো লিখি জমা দিয়া তেতিয়াহ'লে 100% গেৰাণ্টি তোমালোকে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হ'বা।